গাইজ বতৰটো একদিন গাইজ পাগলা হৈছে নেকি গাইজ বালে গাইজ একদিন ৰ'দ দিয়ে তাৰপিছত ৰাতি হ'লে বৰষুণ দিয়ে একদিন ৰ'দ দিয়ে গাইজ তাৰপিছত ৰাতি হ'লে ধাৰাসাৰ বৰষুণ মাৰে গাইজ কি বতৰ এটি গাইজ দিয়া গাইজ ৰ'দে দিয়ে আৰু দিয়া গাইজ বৰষুণে দি গাইজ 7 দিন 8 দিন এই বতৰত গাইজ মানুহৰ বেমাৰ আজাৰো গাইজ বহুত হয় গাইজ তো সেনে গাইজ তো আমি এটা ফুটবল খেলাখন ষ্টাৰ্ট দিছোঁ তো বৰষুণ দিলেতো ফুটবল খেলিব নোৱাৰা নাই গাইজ সেইকাৰণে তো গাইজ বতৰটো ঠাণ্ডা হৈ পেলাই কি ক'ম আৰু চলি আজি কেনে বতৰ হৈছে বৰ্তমান সেয়ে কথা গাইজ বতৰটো পাগলা হৈছে নেকি এইকেইদিন গাইজ কিবাৰি গাইজ ধুনীয়া নিচিনা আগতে মানুহে কোৱা মতে গাইজ যোনটো বছৰত যদি বেছিকৈ আম ফুলে তেতিয়াহ'লে গাইজ বহুত বাতা বুজা নাই তো আমাৰ ইয়াতে গাইজ 3 দিন ধৰি গাইজ চিৰিয়েল বাতা আহিছে গাইজ তো ক'ব নোৱাৰোঁ দে আৰু গাইজ কি হ'ব আৰু পৃথিৱীখনত তো ভিডিঅ'টো চাই থকা চাব নালাগে শেষলৈকে মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি গাইজ বাতা চাওক বেশি আর রোদ চাওক বেশি তা দেখছেন না গাইজ কেন রোদ দিছি এটা বইয়া রোদ দিছি এই যে রোদ দিছি গাইজ এই চাওক কি রোদ বাতা জগাই বাবা গাইজ বাতা